নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভকামনা জনাইছোঁ। বাকী আজি আমাৰ জাৰ্ণি আছে, তো জাৰ্ণিটো বাহাৰঘাটৰ পৰা শুৱালকুছিলৈ আছে। তো ভিডিঅ'টো শেষলৈ চাই থাকক। বৰ্তমান আমি ৰুমৰ পৰা মানে আমাক য'ত থাকিবলৈ দিছিল বাহাৰঘাটত, এই ৰুমৰ পৰা আমি পেণ্ডেললৈ গৈ আছোঁ। পেণ্ডেলত বেডিং উঠাই আছে, আমাৰ যিখিনি বেডিং আছে তো গাড়ীত উঠাই আছে। আমি গোটেইকেইটা একেলগে গৈ আছোঁ। বহুত দিনৰ মূৰত আমি একেলগে গোটেইকেইটা এনেকৈ খোজকাঢ়ি আহিছোঁ। মোটামুটি এমাহমান হ'ল চাগে এনেকৈ খোজকাঢ়ি অহাই নাই গোটেইকেইটা। মানে ৰুম একেলগে নপৰে ন, গোটেইকেইটা ৰুমটো বেলেগ বেলেগকৈ দি দিয়ে, দুটা বেলেগ তিনিটা বেলেগ তেনেকৈ। আমি বাহাৰঘাটৰ পৰা শুৱালকুছিলৈ গৈ আছোঁ। এইটো আমাৰ মেইন মানুহ আমি যাব ওলাইছোঁ। বৰ্তমান আমি আহি কিনে শুৱালকুছি পেণ্ডেল পালোঁ। এইটো আমাৰ শুৱালকুছি পেণ্ডেল, ইয়াৰ মানে এই গাড়ীখনৰ পিছফালে আছে শুৱালকুছি পেণ্ডেলটো। বাকী আমি ঘৰ যাবি তো কিবা লৈ আহিবি আহোঁতে। বৰ্তমান এতিয়া ৰুম য'ত দিয়ে তাত গৈ কিনে বেডিং মতো ঠিক কৰি লওঁ। তাৰপাছত বাকী আজি ফাৰ্ষ্ট নাইট যিহেতু শুৱালকুছিত কিমান দৰ্শক হয় কি গোটেইখিনি দেখাই আছোঁ আপোনালোকক। শেষলৈ ভিডিঅ'টো চাই থাকক। বৰ্তমান আমি এতিয়া পেণ্ডেল যাব ওলাইছোঁ। যিহেতু আজি দীপাৱলী হয়, তো তাত চাকি বন্তি জ্বলোৱা হ'ব। গোটেইখিনি আপোনালোকক দেখাই আছোঁ, তো ভিডিঅ'টো চাই থাকক। ইয়াতে আছোঁ আমি, ইয়াতে আমাৰ ৰুম ইয়াতে দিছে। শুৱালকুছিত আমি 3 নিশাৰ বাবে ইয়াতে আছোঁ। দীপাৱলী পোহৰৰ উৎসৱ যিহেতু আমাৰ ৰাজধানী থিয়েটাৰতো সকলোৱে মিলি এনেকৈ চাকি বন্তিৰ যা যোগাৰ কৰি আছে। আৰু আনফালে মাষ্টৰ দা, মৃণাল দা, আমি সকলোৱে মিলি প্ৰসাদৰ যা যোগাৰ কৰি আছোঁ। যিহেতু চাকি বন্তি জ্বলাই আহি সকলোকে প্ৰসাদ বিতৰণ কৰা হ'ব। এনেকৈ মঞ্চত সুন্দৰকৈ চাকিবোৰ জ্বলোৱা হৈছে। তো আৰু অলপ পিছত নাটক আৰম্ভ হ'ব। আজি প্ৰথম নিশা বন্দী বিধাতা নাটখনি মঞ্চস্থ কৰা হ'ব। নাটক শেষ হোৱাৰ পিছত দৰ্শক কিমান হয় দেখাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে জয় আই অসম, জয় জুবিন দা।